মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ দ্য ডেফোডিলছ নামৰ লেসনটো অসমীয়াত আলোচনা কৰিম। তোমালোকে ভালদৰে চাই যাবা। দ্য ডেফোডিলছ নামৰ কবিতাটিৰ কবিৰ নাম হ'ল উইলিয়াম অৰ্চাৰ্ড। প্ৰথমতে আমি কবিগৰাকীৰ বিষয়ে জানি লওঁ আহা। উইলিয়াম অৰ্চাৰ্ডৰ জন্ম হৈছিল 1770 চনত আৰু মৃত্যু হৈছিল 1850 চনত। তেওঁ এগৰাকী বিশ্ববিখ্যাত ইংৰাজী কবি আছিল আৰু তেওঁৰ বিশ্বাস আছিল যে ভগৱান, মানুহ আৰু প্ৰকৃতি এই তিনিওটাকে এক অদৃশ্য বান্ধনে বান্ধি থৈছে আৰু তেওঁৰ এই বিশ্বাস তেওঁৰ বিভিন্ন সৃষ্টিত প্ৰতিফলিত হৈছিল আৰু সেইবাবে তেওঁ প্ৰকৃতিৰ কবি বুলি কোৱা হয়। এতিয়া আমি কবিতাটিৰ প্ৰথম দুটা লাইন চাওঁ। I wandered lonely as a cloud that floats on high over vales and hills. কবিতাটিৰ প্ৰথম দুই শাৰীত কবিয়ে নিজকে মেঘ বা ডাৱৰৰ লগত তুলনা কৰিছে আৰু কৈছে যে যেনেকৈ ডাৱৰ এটুকুৰা বা মেঘ এটুকুৰা লক্ষ্যহীনভাৱে উৰি ফুৰে পৰ্বতৰ ওপৰত, উপত্যকাৰ ওপৰত, ঠিক তেনেদৰে তেওঁ অকলশৰীয়াকৈ একো উদ্দেশ্য নোহোৱাকৈ ঘূৰি ফুৰিছিল। হিলছ মানে কি হয়? পৰ্বত, আৰু ভেলছ মানে হ'ল উপত্যকা, আৰু ফ্লটছ মানে উৰি ফুৰা, ঠিক আছে, আৰু ক্লাউড মানে হ'ল মেঘ। When all at once I saw a crowd, a host of golden daffodils. All at once মানে হঠাতে, ইয়াতে যিটো all at once আছে, all at once মানে হ'ল হঠাতে, ক্ৰাউড মানে ভিৰ, host মানে ইয়াতে অসংখ্য বা অগণন, আৰু ডেফোডিলছ মানে ফুল, হালধীয়া বৰণৰ ফুল। এনেকৈ উদ্দেশ্যবিহীনভাৱে কবিয়ে ঘূৰি থাকোঁতে অগণন হালধীয়া ডেফোডিলছ ফুল দেখা পালে। Beside the lake, beneath the trees, fluttering and dancing in the breeze. ইয়াতে beside মানে হ'ল কাষত, লেক মানে হ্ৰদ, beneath মানে তলত, আৰু fluttering মানে হ'ল লৰচৰ কৰা, আৰু ব্ৰিজ মানে হ'ল মৃদু বা মলয়া বতাহ। আৰু এই ডেফোডিলছ ফুলখিনি তেওঁ ক'ত দেখা পায়? হ্ৰদৰ কাষত আৰু ওখ ওখ গছৰ তলত, আৰু ডেফোডিলছ ফুলখিনিয়ে কি কৰিছিল? মৃদু বতাহত লৰচৰ কৰি আছিল। আমি ছেকেণ্ড ষ্টাঞ্জা। Continuous as the stars that shine and twinkle on the Milky Way. Continuous মানে হ'ল ইয়াত অবিৰত, ষ্টাৰ্ছ মানে তৰা, আৰু চাইন মানে উজ্বলি থকা, টুইংকেল মানে হ'ল জিলিকি থকা, আৰু মিল্কি ৱে মানে হাতীপতি। এই দুটা শাৰীত কবিয়ে আমাৰ ডেফোডিলছখিনিক হাতীপতিত থকা অসংখ্য তৰাৰ লগত তুলনা কৰিছিল আৰু কৈছে যে হাতীপতিত থকা অসংখ্য বা অগণন তৰাই যেনেদৰে জিলিকি থাকে, ঠিক তেনেকৈ অবিৰতভাৱে ডেফোডিলছখিনিও জিলিকি আছিল। They stretch in never-ending line along the margin of a bay. Stretch মানে হ'ল বিয়পি থকা। কবিয়ে কৈছে যে এই ডেফোডিলছ ফুলখিনি ক'ত আছে? হ্ৰদৰ পাৰত, আৰু এই পাৰৰ একেবাৰে শেষ প্ৰান্তলৈ যেন অকল ডেফোডিলছ ফুলখিনিয়েই বিয়পি আছিল। 10,000 saw I at a glance, tossing their heads in sprightly dance. গ্লেন্স মানে আমি এটা দৃষ্টিত যিমান দূৰ দেখা পাওঁ আৰু তাক বুজো, আৰু টচিং মানে ইয়াতে হালি জালি থকা, আৰু স্প্ৰাইটলি মানে প্ৰাণখুলি। কবিয়ে কৈছে এটা দৃষ্টিত কি কৰিছিল? 10,000 ডেফোডিলছ ফুল দেখা পাইছিল, আৰু সেই ডেফোডিলছ ফুলবোৰে হালি জালি প্ৰাণখুলি নৃত্য কৰি আছিল। নেক্সট ষ্টেঞ্জা। The waves beside them dance, but they outdid the sparkling waves in glee. Waves মানে হ'ল কি? ঢৌ, beside মানে কাষত, sparkling মানে হ'ল উজ্জ্বল, আৰু glee মানে আনন্দ, জয় বা কিৰিলি। কবিয়ে ইয়াত কৈছে ঢৌবিলাকে যে নৃত্য কৰে সেই নৃত্যক ডেফোডিলছে কৰা নৃত্যৰ লগত তুলনা কৰিছে, আৰু কৈছে ডেফোডিলছৰ নৃত্যই ঢৌৰ নৃত্যক আউটডিট কৰিছে, মানে তল পেলাইছে। A poet could not but be gay in such a jocund company. গে মানে হ'ল সুখী, জকাণ্ড মানে আনন্দময়।
এতিয়া কবিয়ে কৈছে যে এনেকুৱা আনন্দময় সংগীৰ লগত কেৱল আনন্দ বা ফূৰ্তিয়ে অনুভৱ কৰিব পাৰিছিল চোৱা I guessed and guessed, but little thought what wealth the snow to me had brought. ইয়াতে guessed মানে হল ৰ লাগি চোৱা wealth মানে হল সম্পদ মই ৰ লাগি চাই আছিলো আৰু সেইটো সময়ত মই ভাবিবই পৰা নাছিলো যে সেই সময়ৰ অনুভৱখিনিয়ে যে ইমান ডাঙৰ সম্পদ হৈ ৰব সেই কথাটো সেই সময়ত তেখেতে ভাবিবই পৰা নাছিলে Last stanzale ahu for oft when on my couch I lie in vacant or in pensive mood the flash upon that inward eye which is the bliss of solitude and then my heart with pleasure fills and dances with the daffodils Yate of mane pray aru couch mane bisona lie mane hol bagora vacant mane khali ba shunyota anubhob kora পেন্সিভ মানে হল চিন্তাহীল কেতিয়াবা মই বিছনাত যেতিয়া শূন্যতা অনুভৱ কৰি শুই পৰো আৰু ইয়াত কি কৈছে দে বুলি কৈছে ডেফোডিলছ ইনৱাৰ্ড আই মানে হল মনৰ চকু যেতিয়া কবিয়ে শুই পৰে তেতিয়া কবিয়ে মনৰ চকুৰে ডেফোডিলছখিনি দেখা পায় আৰু ডেফোডিলছখিনি আহি তেওঁৰ মনটো উজ্জ্বলাই দিয়ে সলিটিউড মানে হল নিসংগতা ব্লিছ মানে আশীৰ্বাদ তেও যে সেই নিসংগ সময়ত এই কথাখিনি ভাবিব পাৰে হেয়ে আশীৰ্বাদ ইয়াতে প্লেজাৰ মানে হল সুখী যেতিয়া এনেকুৱা হয় তেওঁৰ মন অৰ্থাৎ কবিৰ মন প্ৰফুল্লিত হৈ উঠে আৰু ডেফোডিলছখিনিৰ লগত নাচি উঠে নিশ্চয় তোমালোকে অসমীয়াত এই কবিতাটো ভালদৰে বুজি পাইছা আৰু কবিতাটো যদি ভালদৰে বুজিছা আৰু আমাৰ ভিডিঅ'ছবোৰ যদি চাই তোমালোকৰ ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আকৌ এনেকুৱা ভিডিঅ' লৈ তোমালোকৰ ওচৰত আহিম ধন্যবাদ আমি তোমালোকৰ দ্য ডেফোডিলছ নামৰ কবিতাটিৰ কিছুমান শব্দ আৰু অৰ্থ লৈ আহিছো অসমীয়াত ভালদৰে চাবা wondered WANDERED wondered মানে হল উদ্দেশ্যবিহীন ভ্ৰমণ veils VALES veils মানে হল উপত্যকা daffodils মানে হল হালধীয়া ফুল fluttering 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 মানে হল লৰচৰ কৰা twinkle মানে জিলিকি থকা milky way মানে হাতিপতি stretch মানে বিয়পি থকা sparkling 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 মানে হল উজ্জ্বল gay মানে সুখী jocund মানে আনন্দময় guest GAZED guest মানে হল ৰ লাগি চোৱা oft মানে প্ৰায় vacant মানে খালি pensive মানে চিন্তাহীন solitude মানে নিসংগতা pleasure মানে সুখ continuous মানে অবিৰত shine মানে উজ্জ্বলি থকা waves মানে ঢৌ beside মানে কাষত glee মানে আনন্দ